গৈ আছো আৰু এনেকুৱা টেক্সি পোৱা যায় ইয়াতে এনেকুৱা ইয়াত ক'লে আমাক ওপৰলৈ লৈ যাব এনেকৈ ওপৰলৈ গৈ পেলাই আমি পামগৈ বলক যাওঁ এবাৰ গ্লাছ ব্ৰিজটো চাবৰ কাৰণে বলক যাওঁ আপোনালোকে যদি আহে কেতিয়াবা স্কুটি এনেকৈ ৰেণ্টত পাই যাব টেক্সি বুলি কোৱা হয় এনেকৈ লৈ পেলাই আপোনালোকে গ্লাছ ব্ৰিজৰ ওপৰলৈ মানে য'ত আছে তাতে যাব পাৰিব ষ্ট্ৰেইট বহুত ওখ হয় একদম ওপৰত তো ফাইনেলি আহি বহুত ওপৰত এতিয়া স্কাই ব্ৰিজৰ ওচৰ পালোঁ আৰু এতিয়া এণ্ট্ৰি টিকেট লৈ আছোঁ আহক এবাৰ লওঁ টিকেট লৈ ল'লোঁ স্কাই ব্ৰিজৰ এতিয়া গৈ আছোঁ ওপৰলৈ থেংক ইউ আৰু এনেকুৱা এটা পৰিৱেশ ইয়াত লাইট জ্বলি যাব ৰাতি কিন্তু আমি আকৌ সোনকালে আহি গ'লোঁ একো নাই বাৰু আৰু আমাৰ বহুতখিনি কৰিব লগা আছে ইয়াতে সেইকাৰণে আমি ইয়াৰ পৰা মুভ কৰি আকৌ বেলেগ জেগাত যাম টেম্পল এটা আছে টেম্পলত যাম তেনেকৈ বলক এতিয়া স্কাই ব্ৰিজ যাওঁ মই এটা বস্তু দেখাব বিচাৰিছোঁ আপোনালোকক চাওক ইয়াতকৈ আৰু কি লাগে চাওক ইমান ধুনীয়া পৰিৱেশ যে নৰ্থ ইষ্টত আছে মই ভাবাই নাছিলোঁ ইমান ধুনীয়া গোটেই মিজোৰামখন ইয়াৰ পৰা দেখা যায় সঁচাকৈ বিৰাট ধুনীয়া হয় পৰিৱেশটো আৰু মই ভাবাই নাছিলোঁ এনেকুৱা জেগা এটা দেখা পাম বুলি সঁচাকৈ বহুত ধুনীয়া হয় আৰু চাওক মই গ্লাছৰ ওপৰত খাৰা হৈ আছোঁ মোৰ তলত দেখা যায় বহুত দূৰলৈকে একো নাই